वेलकाम बैक टू माय यूट्यूब चैनल दीप ब्लग्स। तो बंधुসকল আপোনালোকে এনেকুৱা এটা দাদাৰ ঘৰ লৈ গৈ আছোঁ। সেই দাদাজনে তাৰমানে বহু বেলেগতকৈ বেলেগ মানে সুৰ দিব জানে, মুখেদি মানে বেলেগতকৈ বেলেগ সুৰ দিব জানে, ইউনিক হয়। সেই সুৰ মানে এতিয়ালৈকে কোনো দিব পৰা নাই সেনেকুৱা সুৰ। তো সেনেকুৱা সুৰ আপোনালোক গানৰ সুৰ আপোনালোক শুনাবৰ কাৰণে লৈ গৈ আছোঁ, দেখুৱাবৰ কাৰণে লৈ গৈ আছোঁ। আৰু সেই দাদাজন কোন হয়, কেনেকুৱা মানে সেই সুৰ দিব পাৰে, তো আপোনালোক সম্পূৰ্ণখিনি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব, বহুত মজা লাগিব। বন্ধুসকল আপোনালোকে দেখা পাইছে এইজন হয় সেইজন দাদা। দাদা নমস্কাৰ। তো এই দাদাজনে মানে বহুত ধৰণৰ মানে বহুত হিন্দী গানৰ মানে যিকোনো গানৰ হওক সুৰ দিব জানে। এই দাদাজনৰ লগত মানে আলোচনা কৰিম, তো কি গানৰ সুৰ দিব পাৰে। দাদা আপোনাৰ নামটো আগত কৈ দিব। বন্ধুসকল দেখা পালে এইজনে দাদা, আৰু দাদাই এতিয়া আমাক মানে কি গানৰ সুৰ শুনায়, মানে মিউজিকৰ সুৰ শুনায়। তো আপোনালোকে চাওক। তো দাদা আৰু এই গানটো যে আপুনি সুৰটো দিছে মানে কি গানৰ সুৰ দিছে? এইটো বিয়াৰ হ'ল। এইটো কুলিৰ মাত শুনা পালে আপোনালোকে, এইটো কুলিৰ মাত দিছে। তো বন্ধুসকল আপোনালোকে দেখা পালে এই দাদাজনে মানে যিকোনো সুৰ দিলে, মানে যিকেইটা সুৰ দিলে এইকেইটা মানে জানা আছে, আৰু বহুতকেইটা গানৰ সুৰ জানে। কিন্তু এতিয়া মানে সেনেকুৱা মানে তেওঁৰ দাদাজনৰ গাটো ইমান ভাল নহয়, তাৰ কাৰণে ইমান মানে সুৰ দিয়া নাই। তো আপোনালোকে এই গানৰ সুৰবিলাক শুনা পায় কেনেকুৱা পালে, তো আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। আৰু এই দাদাজনে যাতে ইয়াতকৈও জীৱনত ভাল মানে সুৰ দি যাব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ যায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিৰ কাৰণে বাই বাই।